হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই মানস কে ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ ইতিমধ্যে SLPRBৰ ফালৰ পৰা কাইলৈ অৰ্থাৎ 10 অক্টোবৰ 2025 চনত দিনৰ 11:30 বজাত আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব আসাম পুলিচৰ কোনটো পোষ্টৰ কাইলৈ 11:30 বজাত আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব সেই বিষয়ে মই আলোচনা কৰিব ওলাইছোঁ। আপোনালোকৰ এক নম্বৰ আহিব 144টা পোষ্টৰ সাব ইন্সপেক্টৰ UBৰ ৰিজাল্ট দিব আৰু 7টা পোষ্ট সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APRৰ ৰিজাল্ট দিব আৰু 51টা পোষ্ট সাব ইন্সপেক্টৰ AB কমাণ্ডো বেটেলিয়নৰ দিব আৰু 1 পোষ্ট এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ দিব আৰু 164 পোষ্ট অফ কনষ্টেবল AB4 আসাম কমাণ্ডো বেটেলিয়নৰ দিব আৰু বাকি 4th গ্ৰেডৰ যিবিলাক পোষ্ট আছিল যেনে ধৰক কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ সেইসকলৰ ৰিজাল্ট দিব আৰু 30টা যোনটো সাফাই কৰ্মী সেইসকলৰ ৰিজাল্ট দিব আৰু SDRFৰ কুক যোনটো 10টা আছিল ফায়াৰ এণ্ড এমাৰ্জেঞ্চিৰ সেই সকলোবোৰৰ ৰিজাল্ট কাইলৈ আপোনালোকে দিনৰ 11:30 বজাত SLPRBৰ ৱেবছাইটত আপোনালোকে ৰিজাল্ট লাভ কৰিব। গতিকে আপোনালোকলৈ এই খবৰটো জনালোঁ। বাকি ভিডিঅ'টো যদি ভাল লাগে লগৰ সকলোকে খবৰটো জনাই দিব আৰু যদি আপুনি নতুনকৈ ভিডিঅ'টো চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।